আমি জনামতে 10টা মানত স্কুলত খবৰ লওঁতে 10টা মানত ইহঁতে তিনিজনী ওলাই আহিছিল। ওলাই অহাত দুজনী চাইকেল ইয়াত ৰাখি হাত ভৰি ধুব আহিছিলে। আৰু যেতিয়া আমি এইখিনিতে গোটেইবোৰ বিচাৰিলোঁ, কিন্তু আমি কোনো একো নাপালোঁ। নোপোৱাৰ পিছত আমি সন্দেহ হ'ল যে এইটো পুখুৰীত হ'ব লাগে। যেতিয়া আমি পুখুৰীটো আমি কিবা কৰিব বিচাৰিলোঁ, তেতিয়া এই বাগানৰ পৰিচালকে ক'লে যে এই পুখুৰীত নাই, তহঁতে বেলেগ ফালে যা চাবলৈ বুলি কৈছে। আমি জনামতে 10টা মানত স্কুলত খবৰ লওঁতে 10টা মানত ইহঁতে তিনিজনী ওলাই আহিছিল। ওলাই অহাত দুজনী চাইকেল ইয়াত ৰাখি হাত ভৰি ধুব যাম বুলি কৈ আহিছিলে। আৰু যেতিয়া আমি এইখিনিতে গোটেইবোৰ বিচাৰিলোঁ, কিন্তু আমি কোনো একো নাপালোঁ। নোপোৱাৰ পিছত আমি সন্দেহ হ'ল যে এইটো পুখুৰীত হ'ব লাগে। যেতিয়া আমি পুখুৰীটো আমি কিবা কৰিব বিচাৰিলোঁ, তেতিয়া এই বাগানৰ পৰিচালকে ক'লে যে এই পুখুৰীত নাই, তহঁতে বেলেগ ফালে যা চাবলৈ বুলি কৈছে। ক'তবা পলাইছে বুলি তেনেকা কৈছে। পুখুৰীৰ মালিকজনৰ পুখুৰী পৰিচালক বেলেগ আছে, মালিক বেলেগ আছে। গোলাম মুস্তফা পৰিচালক। ছোৱালী দুজনীয়ে গা ধুবলৈ পুখুৰীত নমাৰ সন্দেহ কৰে নেকি? যিহেতু তেওঁলোকৰ চেণ্ডেল বাহিৰত চেণ্ডেল বাহিৰত আছে, আমি তেনেকা চাইকেলো বাহিৰত আছে। আমি তেনেকা সন্দেহ নাই। আৰু আমি আৰক্ষীক এইটোৱে ক'ব বিচাৰো যে সঠিক তদন্ত হ'ব লাগিব। আৰু এই বাগানৰ যি পৰিচালক গোলাম মুস্তফা, তাৰ লগতে দালাল এজন আহিছিল ইজাহান আলী, এই দুজনক উচিত শাস্তি বিহিব লাগিব বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছো। কেইটামানত নিখোজ হৈছিল কালি? যোৱাকালি নিখোজ হোৱা নাই, আজিয়ে 10টা মানত। আজিয়ে 10টা মানত মানে স্কুলত ওলাই আহিছিল? স্কুলৰ পৰা উভতি আহি আছে। স্কুলৰ পৰা আহি আছে। আৰু এই বাগানখন মালিকে চলাওক, অন্যথা আমি বেলেগক চলাবলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা আমি বাধা দিছো। এইটো পৰিকল্পিত বুলি ভাবে নেকি? এইটো পৰিকল্পিত বুলি আমি ভাবি আছো। কিমান দিন হ'লে পুখুৰীটো খান্দি? এই পুখুৰীটো তেনেকৈ 4-5 বছৰ হ'ব। আমি বাধাও দিছিলো এই পুখুৰী নাখান্দিবলৈ, কিন্তু আমাৰ কথা নমনাকে পুখুৰীটো খান্দিছে। কোনো বাউণ্ডাৰী দিয়া নাই? কোনো বাউণ্ডাৰী নাই, চেফটি নাই। ঘটনাটো যিটো আমি ইয়াত দেখিবলৈ পাইছো, যি ইয়াত গোলাম মুস্তফা বুলি নামটো মানুহ আছে, বাগান পৰিচালক, আমি জানামতে সিয়ে এইটো ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰিছে। কাৰণ কথাটো হ'ল যে আমাৰ মানুহে যেতিয়া ইয়াত বিচাৰিব আহিছিল, তেতিয়া এই গোলাম মুস্তফাই কৈছে এই পুখুৰীত নাই, বেলেগৰ লগত বেলেগ জাগাত আছে, আপোনালোকে তাত যাই বিচাৰক। কাৰণ কথাটো সি সকলোখিনি গম পায়। আমাৰ সন্দেহ হৈছে যে পৰিকল্পিতভাৱে হত্যা কৰি বা পিছপিনৰ পৰা ধাক্কা দি তাক মাৰি পেলাইছে পুখুৰীত। লগতে তাৰ লগত এজন আছে ইজাহান আলী বুলি, সিটো এনেকুৱা দালাল মানুহটো। কথাটো হ'ল প্ৰত্যেকটো ক্ষেত্ৰতে আহি মাত মাতিব। লগতে আমাৰ ইয়াত যে আমাৰ কোন ভণ্টিসকলক হেৰুৱালো, এই ভণ্টিসকলক আপোনালোকক কিমান টকা লাগে বুলি আমাৰ ইয়াত ৰাইজৰ মাজত আহি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে, ডেনাৰেশ্যন দিব। ইমান সাহস পাল গতি। এনেকে প্ৰত্যেকটো এটা ঘটনা। কেইদিনমান আগতে ইয়াত এটা ঘটনা হৈ গ'ল, সৰু এটা ঘটনা। সিহঁতে এই ইজাহান আলীৰ লগতে কেইটামান দালাল মানুহে মিলি কিনে এই সৰু কথাটোৱে লৈ আমাৰ হিন্দু মানুহৰ ওপৰত ইমান হাৰাশাস্তি, লগতে আমাৰ মানুহকেইটাক দালালৰ পৰা আৰম্ভ কৰি উল্টা পাল্টা কথা কৈ ইয়াত এটা হিন্দু মুছলিমৰ ভেদ আনি দিছে। কথাটো হ'ল ইজাহান আলীক গ্ৰেপ্তাৰ কৰিব লাগে। লগতে গোলাম মুস্তফাক গ্ৰেপ্তাৰ কৰিছে, তাক লৈ আমি প্ৰশাসনক ধন্যবাদ জনাইছো। ইজাহান আলীক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে, অন্যথা আমি সকলোৱে মিলি কিনে
গণতান্ত্ৰিক আন্দোলন কৰাৰ বাধ্য হ'ম লগতে আমি ইয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী তথা আৰক্ষী বিষয়াসকলক আহ্বান জনাম যে আইনীভাৱে অনতিপলমে এই দোষীসকলক কৰায়ত্ব কৰি শাস্তি বিহিব লাগে নহ'লে ইয়াৰ পিছত যি পৰিণতি হ'ব ইয়াৰ সকলোটাই আইনী প্ৰশাসন তথা অসমৰ মুখ্যমন্ত্ৰী মহোদয় হ'ব ढोलमारा लालकुरा चा बागान रे पुखरी रे चेत लेकाते नुकिन बार हड़ ओंडेकिन ᱧᱩᱨᱦᱟᱹᱭᱮᱱᱟ ᱱᱚᱣᱟ ᱤᱫᱤ ᱠᱟᱛᱮ ᱦᱚᱫᱚ ᱟᱥᱟᱢ आदिवासी छात्र संस्था दाबी कान तकुआ जे अकय दो नवा बागाने चलाव कान उनी बागान मालिक दो आरहों बार हड़े दहो काट किना ओना को तदारत लगित ते मेनखान नवा पुखरी रे जखन गे ओना उनकिन बार हड़ किन न्यूरन सेकिन ओंडेकिन उनुम संगाड़ेन नोंडे सेंद्रा लगित हड़ को हेज लेना मेनखान उनकिन किन मेन केदा नवा पुखरी दो बानुक किना एटा से नेल कुनपे तो नोंडे गे मिटे मारंग संदेह हुई कान लेकाते आशा रेन दो नवा को दाबी जेमन उचित तदंत आर शास्ति किन ᱧᱟᱢ मा